Good morning. Here, it's almost 5:30 হৈ গ'ল। Here, বাকি কেইটা শুই আছে। এজনটো শুই আছে। কমসে কম 3:30 মানৰ পৰা সবকে ডিস্টার্ব দি আছে। আজি আৰু 109 কিলোমিটাৰ মান ৰাইড কৰিব লাগিব। আমি পাবগলে ন আমি ট্ৰেকিং ষ্টাৰ্ট দিব লাগিব। কালি অলমোস্ট 270 to 80 কিলোমিটাৰটো ৰাইড কৰা হৈ গ'ল। আজি দঙলৈকে যাবলৈ কমসে কম 100 মান হৈ যাবগে। আমি 12 মান বজাৰ পৰা ট্ৰেকিং ষ্টাৰ্ট হ'ব। এতিয়া বাকি 12 বজালৈকে আমাৰ আইডিয়া হ'ব। বাকি কিডোখৰ ট্ৰেকিং হ'ব। বাকি কেইটাতো ঘূৰিয়ে আছে, উঠাই নাই। ৰিবুয়া ফ্ৰেছ হ'লে দুটামান উঠিছেগে আৰু বাকি তলত ৰুমত দুটামান আছে। সেইকেইটা উঠিছে নাই জানো, চোৱাগেই নাই। বাকি আমিতো প্ৰায়খিনি ৰেডি হৈছেগে। ফ্ৰেছ হৈ লওঁ, আপোনালোকক ভাল ভিউ এটা দেখাই আছো। অ'কে, অলমোস্ট এতিয়া গোটেইখিনি ৰেডি হৈ গ'ল। সেইফালে খালি মুখ ধুইছেহে। প্ৰেজেণ্টটো চবতকে কানিয়া শুয়ে আছিলে এতিয়ালৈকে। বাকী গোটেইখিনি পেকিং হৈ গ'ল। এইটো ভেকেল। বাকী সেইফালে ৰিভুটোতো ৰেডি হৈ গ'ল। সেইফালে হিৰক ৰেডি হৈ আছে। বাকী কেইটা তলতে আছে। প্ৰায় আৰু বেছি দিন নাই, ইয়াৰ পৰা চেক আউট কৰিমেই অকণ পিছত। আমি ভালকে পেকিং চেকিং কৰি ওলাই গৈ আছো। বজাৰ কৰি ল'মগৈ, কাৰণ ডঙৰ ওপৰত গৈতো আমি একো নাপামেই। কাৰণ বাকীডোখৰতো আমি ট্ৰেকিং কৰিব লাগিব। চ' তলতে যিমান যি বস্তু দৰকাৰ হয় আমি তলতে কিনি নিব লাগিব। বাকী ব'লক, গোটেইখিনি ৰেডি হ'লোৱেই। অকণ পিছত ইয়াৰ পৰা ওলাই যাম। গোটেইখিনি ৰেডি হৈ গ'ল, ওলাই আহিলেই যাবলৈ ৰেডি হৈ গ'লো। বাকীখিনি ওলাই গ'লেই। ঠিক আছে ভैया, চলতে হে। चलो लेट्स गो बेबी। কালি আমি থকা হাইলুঙাৰ চিটিখনটো ভালকৈ দেখাব নাপালোৱেই। এইখনেই হাইলুং চিটি। আজি আমি যাম ৱালুঙলৈকে। কমচে কম 120 মান হৈ যাব। ইয়াতে বজাৰ কৰি নিব লাগিব, কাৰণ তাততো হয়তো নাপাবও আছে। গোটেইখিনি ইয়াতে ৰৈছে। ইয়াতে যাক য'ত যি বস্তু দৰকাৰ হৈ আছে সেইখিনি লৈ লওঁ। যিমান য'ত যি বস্তু বাকী ল'বলগীয়া আছিলে গোটেইখিনি লৈ হৈ গ'ল। এখন বাইক ওলাই গ'লেই এখন अभी मैं लेट्स गो बेबी। हे बोला चलो। हे यहाँ আগবাঢ়ি গ'লে আমি অলপ এডৰ ৰৈ লৈছোঁ। এতিয়া দুইটা এংগলতে দেখাবলৈ ট্ৰাই কৰিম, এটা ফ্ৰণ্ট ভিউ, এটা বেক ভিউ। আজি
करके निकले चलो। ফাইনেলি আমি ৱালাং পাই গ'লোহি। এতিয়া বহুত দূৰে ট্ৰেভেল কৰি আহিলোঁ, ভাগৰো লাগিছে, ভোকো লাগিছে। ৰাতিপুৱাটো যি টি খাই কৰিয়ে ওলাই আহিলোঁ। লাঞ্চটো কৰা হোৱাই নাই, কিবা বনাইখন এতিয়া বৰ্তমান লাঞ্চ হোৱাই নাই, কিবা বনাইখন এতিয়া বৰ্তমান पहली फुर्सत में निकल লাঞ্চটো কৰি লওঁ। আমি ডং ৰিজৰ্ট পাৰ হৈ আহিছোঁ। ডং ৰিজৰ্টৰ আগত আহি আমি এইটো কলিয়েদি যাব লাগিব। এতিয়া বাকী এইফালে দাদাজনে গাইডৰ কাৰণে কথা পাতি আছে, চাওঁচোন, কাৰণ আমিতো ৰাস্তাটো চিনি নাপাওঁ। বাকী গাড়ী লৈ অহাসকলে ইয়াতে গাড়ী পাৰ্কিং কৰি থৈ যাব লাগিব, আৰু বাকী যোনসকলে বাইক লৈ আহে তেওঁলোকেতো আগলৈকে নিব পাৰিবই। ইয়াত আমি যেতিয়া ৱালঙত ৰখিছিলোঁ তেতিয়া তাতে বহুত দেৰি হৈ গ'ল। সেইডোখৰতে ওচৰতে আছে হট স্প্ৰিং। এতিয়া বাকী লগৰ কেইজনে গাইডৰ কাৰণে কথা পাতিব গৈছে। গাইডেন্সৰ কাৰণে পাৰ পাৰ্চন 500কৈ লয়। যিমানখিনি পাৰোঁ আমি আজি ট্ৰেকিংটো ষ্টাৰ্ট কৰিম। আৰু আমাৰ আহোঁতে কি হ'ল, ৱালঙৰ পৰা আমি যেতিয়া আহিছিলোঁ খুব বেছি আমি আহিব লাগিছিলে 5 কিলোমিটাৰ, বাট আমাৰ কি হৈ গ'ল, আমি ৰাস্তাটো চিনি নাপাওঁ, সেয়ে আমি অলপ আগলৈ আগবাঢ়ি গ'লোগৈ। চ' আকৌ উভতি আহিবলগীয়া হৈছে। আপোনালোকে ভালকৈ কাৰোবাক সুধি ল'ব, নহ'লে আপোনালোকৰ আমাৰ লিখীয়াকৈ এনেকৈ টাইম ৱেষ্ট হ'ব, পেট্ৰল ৱেষ্ট হ'ব। চ' আপোনালোকে ভালকৈ সুধি ল'ব। বাকী লগৰ কেইজন আহক, আমি সোনকালে ট্ৰেকিং ষ্টাৰ্ট কৰি আছোঁ। ফাইনেলি আমাৰ গাইডেন্স আহি গ'ল। গোটেইখন এখন এখন কৰি ওলাই গ'লেই আহিছে দেই। আহি আছোঁ আমি। আমি ফাইনেলি পাইছোঁহি হেংগিং ব্ৰিজ। নাই, ব্ৰেকটোৰ কাৰণে প্ৰব্লেম হ'ব। আগত ব্ৰেকটো আছে যে, সেইটো কাৰণে প্ৰব্লেম হৈ গৈছে।
এখন এখনকে ফাইনেলি গোটেইখন পাইছেহি, অকল থাণ্ডাৰবাৰ্ডখন আহিবলৈ বাকী আছে। কেনেকুৱা লাগিলে আহি? কোৱা। ফাইনেলি ৰিবু আহি পাই গ'লি। Hey, y'all, come look at this. Hey, bola, bola, bola. Oh. ফাইনেলি পাই গ'লোহি। ট্ৰেকিং ষ্টাৰ্ট হ'লেই। বাকী লগৰকেইটাতো সেইকেইটা আগবাঢ়ি গ'ল। চবতকৈ হায়েষ্ট লোড মোৰ ওচৰতে আছে। বাকী ব'লক, বাইক হৈ থাকোঁতে পাৰ্ক কৰি থৈ আহিছোঁ। বাকী ৰ'দটোতো দেখালোৱে কেনেকুৱা হেভি, কমপ্লিট অফ ৰ'ডিং মজা লাগিলে কৈছোঁ নহয়। আপোনালোকো আহক। এক মাহতকৈ বেছি হৈ গ'ল জিম যোৱাই নাই। ইয়াত এতিয়া ৱৰ্কআউট হৈ গৈছে। ৰিবু কেনেকুৱা লাগিছে? কি হ'ল হিৰক? আমাৰ গাইডেন্স হানিছ বাকী কেইটা আগে আগে গৈ আছে। এয়া আমাৰ বৰ্তা गई ऐसे आगे के। कितने साल से ये कर रही है? हम ज़्यादा नहीं, एक साल हुआ होगा। 1 साल हो गया है। अच्छा, बहुत डखत ट्रेकिंग कर है सब एडखत बागरी पड़ी से। लगाएगा तो हम सुबह 4 बजे आ जाएगा। उसके बाद ऐसे ही खाली जाएगा यहाँ से, जो आप लोग वीडियो शूट करने कैमरा से ऊपर लेके जाएगा, ऊपर शूट करेगा। फिर
क्योंकि कल अभी जाएगा तो फिर ऊपर से फिर ये सब सामान बुक किया ना 4 बजे पोहर हो जाएगा तो क्या करेगा हम लोग? नहीं ऐसा नहीं होगा 6 बजे तक ये धूप निकलेगी मतलब बैग से বাকী চবৰে ৰেকৰ্ড বহি আছে পূৰা ফাটি গৈছেগৈ যদি আপোনালোকৰ আগতে ইমান তেনেকুৱা এক্সপিৰিয়েঞ্চ নাই অলপ প্ৰব্লেম হ'ব ভালকৈ বাকী সেইফালে পূৰা ফটোশ্বুট কৰি আছে কাইলৈ আমি সেই তাৰ ওপৰলৈকে যাম আজি আমি আহিলোঁ এই তাৰ তলৰ পৰা তলতে আমাৰ বাইককেইখন থৈ আহিছোঁ বাকী আজি ইয়াতে 10 ফিট কৰা কথা পাতিছোঁ চাই লওঁ কি হয় আজি গোটেইকেইটা ইয়াতে এফালে 10 থকা হৈছে আৰু সোণাৰে কিবা কি লৈছিলে 7 পেকেট এইডোখৰত এয়া মেগী বনাবলৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ডে আমি মৰ্ণিং ট্ৰেকিং সোনকালে ষ্টাৰ্ট কৰি ভিউ পইণ্টলৈ যাম চাই থাকক নেক্সট ভিডিঅ'লৈ